এতিয়া যাওঁ যিহেতু কাইলৈ গণেশ পূজা ভাবিলোঁ অকণমান বজাৰ কৰি আহোঁ যিহেতু অকণমানকৈ সৰু সুৰাকৈ নিয়ম এটা ঘৰত মই প্ৰত্যেক বছৰে কৰোঁ ভাবিলোঁ যাওঁ তো আপোনালোককো দেখুৱাম মই কি বজাৰ কৰোঁ আপোনালোকে আগলৈকে ভিডিঅ'টো চাই থাকিব লগতে ছোৱালীজনীও গৈছে সৰু ছোৱালীক লৈ গৈছোঁ আপোনালোকক দেখুৱাই থাকিম যিহেতু আমাৰ ইয়াত আপোনালোকৰ গণেশ পূজা ডাঙৰকৈ পাতে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম তো আগলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব তো এয়া মই পূজাৰ সামগ্ৰীৰ দোকানত পাই গ'লোঁ এতিয়া বস্তুখিনি লৈ লওঁ তো মই এতিয়া এয়া বস্তুখিনি কিনি লওঁ যিহেতু মোবাইল ধৰি দিয়া মানুহ নাছিলে সেইকাৰণে সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কি ল'লোঁ কি নাই তো এয়া লৈ লওঁ তাৰপিছত এয়া তাৰ পিছদিনাখন যিহেতু সৰু সুৰাকৈ গণেশ পূজা ঘৰতে নিয়ম এটা কৰিলোঁ চাই লওঁ পূজা কৰা মই বিশেষ একো নেদেখুৱালোঁ পূজা কৰাৰ পিছত আপোনালোকক দেখুৱাইছোঁ এয়া চাওক তো আমি যাওঁ এতিয়া গণেশ পূজা চাবলৈ ৰেডি হৈ গ'লোঁ তো আপোনালোকক দেখুৱাই থাকিম আগলৈ আপোনালোকে চাই থাকিব আমি ওলাই মেলি যাওঁতে প্ৰায় 7টা মানেই বাজিল ভাবিলোঁ ছোৱালী দুজনীক দেখুৱাই আহোঁ লগতে আপোনালোককো দেখুৱাম যিহেতু আমাৰ ইয়াত ডাঙৰকৈ উদযাপন কৰা হয় তো এয়া আমি ফাইনেলি পায়েই গ'লোঁ চাওক কিমান মানুহ আপোনালোকে চাই থাকক আগলৈকে समे कामान काम कामयामे कामेश्वरो मे श्रवणो दधातो এইটো এটা আপোনালোকে মণ্ডপ এটা দেখিলে তাৰপিছত আৰু এটা আছে আগত ভাবিলোঁ তাৰ পৰাই আপোনালোকক দেখুৱাম যিহেতু তাত ভালকৈ পতা হয় চাওক মানুহ কিমান যে মানুহ আমি ফাইনেলি পাই গ'লোঁ আপোনালোকে চাওক ইমান মানুহ হৈছে পূৰা খাইছে তো এয়া চাওক আমাৰ ইয়াত বহুত ডাঙৰকৈ পতা হয় চাওক মানুহৰ ভিৰ চাওক কিমান আছে আমাৰ ইয়াত বহুত ডাঙৰকৈ পতা হয় আমি এতিয়া নামিলোঁ টমটমৰ পৰা চাইডত ব'লা তো এনেকৈ চাইডত দোকানবোৰো দি দিছে চাওক এইফালে ৰাতি এতিয়া ইয়াত ফাংচন হ'ব আপোনালোকক মেইন মণ্ডপটো আপোনালোকক দেখুৱাই আছোঁ তো ইয়াত এইজনী ছোৱালীৰ লগৰ ছোৱালী পালে তাই মই ভিডিঅ'টো কৰা দেখি লাজ কৰিছে তো বহুত মানুহ ইয়াত চাওক এইটো চাই লওক মণ্ডপটো এইটো চাওক গোটেই মানুহ ইয়াত ভিতৰত আপোনালোকক গণেশ দেখুৱাবলৈ চেষ্টা কৰিম মই দৰ্শনো কৰিম মণ্ডপটো এইটো মানুহ দেখিছে নাই কিমান আছে গোটেই মানুহ সাইডত থিয় হৈ আছোঁ
देखिए वो तो दादा ফুট লগাই ল'লোঁ সেইদিনাখন পাত্ৰতে দি দিলোঁ फूट लगाले कुछ ना है ना लेकिन ये सब अपनी फूट पे क्वालिटी का है क्वालिटी सिस्टम है वो टीचर ने ढोका বহুত ভিৰ और वाला को ठीक हो क्या कोई बजे भूल गया আমি ফাইনেলি ফুট লৈ ল'লোঁ পেলাই চাই দাদা বহুত গৰম দিছে बोला तुम्ही नाट्य करता त्या पेला ছোৱালীও লৈ ল'লে ছোৱালীকো নিছে বোলা আমি চেণ্ডেল ইয়াত প্ৰসাদ বিলাই আছে লৈ লওঁ আগলা লৈ ল প্ৰসাদ লৈ ল লোৱা 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 হ'ল এইবিলাক ব'লা ব'লা প্ৰসাদ ল'লোঁ ফুট ল'লোঁ সেৱা কৰিলোঁ মণ্ডপৰ পৰা উলিয়াই দিছোঁ যিহেতু বহুত ভিৰ আপোনালোকে দেখিছে এতিয়া চেণ্ডেল কেইযোৰ পিন্ধি ল'বি না এতিয়া বাহিৰত যাওঁ আপোনালোকক দেখুৱাম বাহিৰৰ পৰা মেলা লাগি আছে আপোনালোকে চাই দেখিব যিহেতু ইয়াত ফাংচন পতা হৈছিলে নাচ গান হৈ আছিলে তো চবৰে প্ৰিয় সকলোৱে চিনি পাইছে চাগে নহয় জানো চবৰে প্ৰিয় মানে বিশেষকৈ ছোৱালী মানুহৰ আৰু বেছি প্ৰিয় তো এয়া পানী পুৰি আমি ভাবিলোঁ অকণমান খাই লওঁ আপোনালোকে চাই থাকক এইটো 350 70 টকা ল'ৰা ছোৱালী খেলা বস্তুবোৰৰ যে ইমান দাম কৈছে উপায় নাই আৰু ল'বতো লাগিবই পানী পুৰি খালে তাৰপিছত হেনো আকৌ দুজনীক আইচক্ৰীম খায় তাৰপিছত এয়া লৈ আহিলোঁ আমুলৰ হেৰি বাটি দিম
হেৰি হোৱাৰ লগে লগে হেৰি হৈ যাব যে এইটো কৰ্ণেটো মায়ে নাং বাতিয়ে লাগিব সৰু বাতি নাই আমি ধুনু ঘৰ আহি পাই গ'লো আমাৰ ধুনুৱে কি ল'লে আমাৰ ধুনুৱে এই ছোৱালীয়ে এয়া ল'লে এইবোৰ ওলাইছিলে ল'ৰা ছোৱালী এয়া ল'লে এইটো কি ল'লা মুৰ্গী তত ল'লে তো আমি ঘৰ আহি পাই গ'লো এইটো কি দে নমু কৰি দিলা না আকৌ নমু এই ফুটটো চাওকচোন ইমান ধুনীয়া তো সিহঁতক অকণমান দেখুৱাই মেলি আহিলোঁ যিহেতু আপোনালোকেও চালে মই আমাৰ লগতে আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই নিশ্চয় ভাল পালে আমাৰ ইয়াত ক'ভিডৰ কাৰণে 2 বছৰ পতা নাছিল যিহেতু এবাৰ পাতিলে নহ'লে প্ৰত্যেক বছৰে পাতে তো ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ যিহেতু আমাৰ ইয়াত ভালকৈ পাতে গণেশ পূজাত আৰু আপোনালোকে নিশ্চয় দেখিলে কিমান মানুহ নহয় জানো তো আহিলোঁ এটা কাপোৰ কানি সলালোঁ এতিয়া প্ৰসাদ যিহেতু তাত দিছিলে প্ৰসাদ মাহঁতক বিলাওঁ যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই আজি ভাল পাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব